गसाइगावआव फिन दायनिनि सन्देहआव सासे आइजोखौ बुथारनाय जाथाया जादों गसाइगाव महकुमानि सिरागुथु बालिमारि गामियाव। खोमसि फोथायनाया जोंनि सुबुं माहारिनि गेजेरनिफ्राय दासिमबो जोबनानै थाङाखै। बालिमारि गामियाव सासे आइजोखौ सोमोन्दोआव बियादै जानाय न'नि सुबुङानो खास्रि बिस्रि बुथारनाय जाथाया बेनिनो फोरमान खालामदों। दायनिनि सन्देहआव न'खरनि सासे सुबुंजों बुथारजानाय आइजोआ माताल मुर्मुनि बिसि 55 बोसोर बैसोनि बाग्रे हेम्ब्रम होनना मिथिना मोन्दों। आइजोखौ बुथारनाय दायनिगिरिनि मुङा गणेश हेम्ब्रम। गणेश हेम्ब्रमा आइजोखौ बुथारखांनायनि उनाव खारखोमायो होनना मिथिहोदों। মহিলা এজন অচিনাকি দুর্বৃত্ত আহি মানে হত্যা কৰি নিজৰ মানে ইয়াতে থাকে আৰু নিজৰ ঘৰে কোৱাই চলে বালিমাৰি। কি নাম মহিলাটোৰ? বগৰে হেম্ব্ৰম। তাৰ হাজবেণ্ডৰ নাম? মাতলা মুৰ্মু। কিয় মাৰিছে? ইও যে মাৰিছে কিবা সন্দেহ আছে নাকি মই এইটো মই খাটাংকৈ ক'ব নোৱাৰো। কিবা ভিতৰত কাজিয়া আছিল নাকি? ইয়াৰ পূৰ্বে কি হৈছিল? ইয়াৰ আগতে কি ঘটনা হৈছিল? আগত এনেকুৱা এবাৰ মাৰিছিল বোলে পুখুৰী দি। আগত অলপ কাজিয়া কাটি হৈছিল, অলপ কাটাকাটি হৈছিল। কিহৰ কাৰণে? এইটো এনেকুৱা আৰু কি মদ চদ খাই কাজিয়া কাটি হৈ কাটাকাটি হৈছিল। আচ্ছা, আপোনাৰ কি নাম? চাম হেম্ব্ৰম। গাঁওখনৰ কি নাম? বালিমাৰি। গাঁৱৰ কি হয়? হা? গাঁৱৰ কি আপুনি? মই এনে সাধাৰণ চলাবৰ কাৰণে এজন গাঁৱৰ গাঁওবুঢ়া আৰু সমাজখন চলোৱাৰ কাৰণে। আমি এটা মানে সন্দেহ কৰিছে ৰাইজে যে ডাইনী সন্দেহত হত্যা কৰিছে। মই এইবিলাক খাটাংকৈ ক'ব নোৱাৰো, নাজানো আৰু মই এনেকুৱা মোক জনোৱা নাই এনেকুৱা আছে বুলি আৰু কি ডাইনী হয় বুলি মই নাজানো আৰু। ইয়াৰ আগতে গাঁৱত কোনোবা মানুহ মৰিছিল নেকি? একে পৰিয়ালত দুইজন? মৰাটো মৰিছে। আচ্ছা, কাৰ ঘৰত? এইটো গণেশ হেম্ব্ৰমৰ ঘৰত। ইয়াৰ আগতে যে হাতটো কাটিছিল কোনে কাটিলে? এই গণেশ হেম্ব্ৰম। কিয় কাটিলে? এই যে দুজন যে মৰিল ৰাইজৰ আগত স্বীকাৰ কৰিছে। এনেকৈ আৰু মানে সৰু সুৰা এটা সিদ্ধান্ত কৰিছিলো। গণেশে কৰিছে নে কোনে কৰিছে চিনিব পৰা নাই না, আগতো সিয়ে কৰিছিল। বাগরে হেমরম তার জামান নাই তো কি আমা মাতলা কি হ্যাঁ কি নাম? বেটা বেটি আছে? আছে। বেটা একটা বেটি দুইটা। ঘটনাটা হচ্ছে মানে আমিও জানি না, আমি তো ছিলাম না, কালকা জমিয়া বাজার ছিলাম। আমি আসিয়া মানে আমি তো 8টা বাজাতেই আসি গেলাম, তখন বলে ওখান থেকে আমাদের এখানে এরকম হয়ে গেছে। কি হয়েছে? হচ্ছে মানে এই যে আগে তো হাফ মার্ডার হয়েছিল, হাত কাটছিল, তারপরে আবার কালকে আসিয়া ওই যে আমাদের ঘরের লোকগুলা তো ছিল না, এখন আসিয়া আবার ওরা তো সব গেছে, এখন ছাগল আনতে গেছে ওরা, আর এই আমাদের বুড়াটাও আছে, এই তো থাকে এখানে, এই তো প্যারালাইসিস। কি ঘটনা হয়েছে? ঘটনাটা মানে এই নানি বলি মারছে। কায় মারছে? এই যে ইমাদের কিবা কয় কুমুং বেটা কয়, হ্যাঁ কিলিকুম তাগড়া গণেশ কি কিলিকুম তাগ কুমুং দেবা ঘুমুই না কি কয়, এই বড় ভাষা দিয়ে। কখন ঘটনাটা কখন হয়েছে? 6 বাজে 6 বাজে না 6:30 বাজে এরকম হচ্ছে। কালকে রাত্রে? হ্যাঁ আজকে রাত্রে। হ্যাঁ মানে ঘটনাটা আজকে রাত্রে। কিসের জন্য মারলো? ডাইনি বলি আছে।